নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি মই ছাগলী মাংস বনাবলৈ লৈছোঁ। এয়া মই মাংসখিনি ধুই ধুনীয়াকৈ নিমখ হালধি আৰু ঘৰতে বনাই লোৱা মছলা পাউডাৰ অলপ দিছোঁ, 2 চামুচ দিছোঁ আৰু আদা নহৰুৰ পেষ্ট 1 চামুচ দি অলপ সৰিয়হৰ তেল দিছোঁ। দি পেলাই মই 4টা পিঁয়াজ কাটি লৈছিলোঁ, দি সেইখিনিও দি ধুনীয়াকৈ সানি লৈ আধা ঘণ্টামান ৰেষ্ট হ'ব দিছোঁ। এতিয়া মই এটা কেৰাহীত মিঠাতেলত মই আলুখিনি ধুনীয়াকৈ ভাজি লৈ এয়া গোটা গৰম মছলা দিছোঁ, দালচেনি লং জালুক ইলাচি শুকান জলকীয়া গোটা জিৰা আৰু অলপ মেথি গুটি দিছোঁ। দি এইখিনি ভাজি লৈ মেৰিনেট কৰি লোৱা মাংসখিনি দি এনেকৈ ঢাকনি লগাই থৈ দিছিলোঁ। দি আকৌ ঢাকনি গুচাই এনেকৈ অলপ সময় ভাজি লৈছোঁ, লৈ আকৌ ঢাকনি লগাই থৈ দিম। এনেকৈ ঢাকনি লগাই কিছু সময় ভজাৰ পিছত যেতিয়া তেল ওলাই আহিল তেতিয়া মই কাটি লোৱা 2টা বিলাহী দি দিছোঁ ইয়াতে। দি পেলাই এতিয়াও মই আৰু অলপ সময় ভাজি থাকিম যেতিয়ালৈকে বিলাহীখিনি নোহোৱা হৈ নাযায়। বিলাহীখিনি নোহোৱা হৈ গ'ল। এতিয়া এইখিনিতে মই ভাজি লোৱা আলুখিনি যে আছিল সেইখিনি যোগ কৰি দিলোঁ। দি এতিয়া মই আধা কাপমান গৰম পানী দিছোঁ। দি মই আৰু অলপ সময় ভাজি থাকিম, ঢাকনি লগাই দিছোঁ। এনেকৈ মই 3বাৰমান ভাজি থাকিম আৰু ঢাকনি লগাই অলপ পানী দি। তেতিয়া মানে মাংসখিনি খাবলৈও সোৱাদ হয় আৰু ধুনীয়াকৈ সিজিও যায়। ছাগলী মাংস সিজোতে টাইম লাগে হয়নে, সেইবাবে এনেকৈ বনালে মানে ধুনীয়াকৈ সিজি আহে আৰু খাবলৈ বহুত টেষ্টি হয়। বহুত গৰম পৰিছে তথাপিতো নাখালে নহ'ব, খাব মন গৈ আছিল সেইবাবে গৰম হ'লেও আনিলোঁ বনালোঁ আৰু খালোঁ দে। এতিয়া ধুনীয়াকৈ মই প্ৰয়োজন অনুসৰি পানী দিলোঁ। এনেকৈ 3বাৰমান কম পানী দিয়াৰ পিছত এতিয়া মই যিখিনি প্ৰয়োজন সেইখিনি পানী দিলোঁ। এতিয়া ধুনীয়াকৈ উতলি অহাত কেঁচা জলকীয়া 2টা ফালি দিলোঁ। দি পেলাই মই শেষত গৰম মছলা আধা চামুচ দি দিছোঁ। এতিয়া মই আৰু অলপ সময় উতলি অহাত গেছটো মই অফ কৰি দিলোঁ আৰু মোৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।